গাইজ পম্পী ব্লগৰ মই পম্পীয়ে আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি দেখিছে নহয় দুজনী ভণ্টি আছে চামহে আহে দুজনী খেলিব। এই বাতিটোত আছে ছটা চিট আছে, 1 2 3 4 5 6টা আছে। দুজনী ভণ্টিয়ে খেলিব, এজনী মোৰ নিজৰ ভণ্টি ডিম্পী আৰু তাইৰ বেষ্টমেণ্ট হয় দেৱাশ্ৰী। আহে দুজনীয়ে খেলিব, আপোনালোকে গেমটো এনজয় কৰিব বুলি আশা কৰিলোঁ। আৰু এতিয়া গেমটো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। এইটো মানে গেমটো এনেকুৱা ধৰণৰ, ইয়াত 6টা শব্দ লিখি দিছোঁ, মানে ধৰক আমাৰ জীৱনত চলি থকা কিছুমান শব্দ, আৰু বুজাব লাগিব মানে। কৈ যোৱা তুমি, বেছি মিনিট নাই। এই মোবাইলটো দিয়া মুখে ক'ব পাৰিম নে? মানে কিবা থিম দিব পাৰিম নে? থিম দিব পাৰিম। স্কুলৰ লগত জড়িত, ছোৱালীৰ লগত জড়িত বেষ্ট ফ্ৰেণ্ড। বেষ্ট ফ্ৰেণ্ড ধৰিয়ে দিলে লগালগ, ধৰিবই আৰু বেষ্ট ফ্ৰেণ্ড গ'ল। জিকি আছে, তয়ে কৰি ল ফাৰ্ষ্ট। 3টা তই কৰি ল ৰেগুলাৰ, তাৰপিছত এই কৰিব। বুজিয়ে পাৰিব কেনেকে বুজাম। বুজা নাই মই একো নকওঁ, বুজা। ভগৱানৰ লগত ৰিলেটিভ কৈয়ে দিলি ভগৱান বুলি। নাই এইটো হেৰি হ'ল দেই, এইটো হেৰি হ'ল। মই কোনজন ভগৱান সেইটো কোৱা নাই ন, ভগৱানৰ এইটো আকৌ এবাৰ খেলাম, মানে এইটো ভগৱান বুলি কৈয়ে দিলে। ভগৱান, এইটো ভগৱান। ভগৱানজনৰ নামটো আছে ইয়াত। নামটো কোৱা নাই ন, ভগৱান কোনোবা এজন ভগৱানৰ নাম আছে। হয় কৃষ্ণ, সেয়া ধৰিলি হ'ব। আৰু এটা আছে, নাই এইটো কেঞ্চেল নহ'ব, কাৰণ ভগৱান মই মানে বেকেটত লিখি দিছিলোঁ, এইটো দেখাই দিওঁ। ভগৱান কৃষ্ণ, এইটো দেখিছে নহয়। মই টিকেট আনিলোঁ, সেইটো চালোঁ। আনিলি মই চাম আকৌ। কৈ নিদিবি তই, কথাটো কেলৈ কৈ দিছ আকৌ, তেতিয়া হেৰি নহ'ব নহয়। কৈ দে, কৈ নিদিবি। মুখে আকাৰ ইংগিতে বুজা, আকাৰ ইংগিতে সেইটো বুজাব নোৱাৰা নি? কেনেকে বুজাম সেইটো ন? তই আকাৰ ইংগিতে নহয় কৈ দে, মানে কি ৰিলেটেড। ফেমিলিৰ লগত ৰিলেটিভ 2টা শব্দ। কিহক লৈ সেইটো কৈ দে। কিহক লৈ কেনেকে কম, ক'লো ফেমিলিক লৈ বুলি। মা দেউতা নি? মা দেউতা ধৰিলে। কৰিবা তই চাব লাগিব। কাজিয়াও লাগি গৈছে। মই ক'ব লাগিব নহয়, পাহৰিয়ে থাকিলোঁ। কিহৰ ৰিলেটেড পঢ়াৰ লগত? স্কুল পঢ়াৰ লগত মানে স্কুল মানে গৈ থকা হ'লে লগত থকাই, মানে তোমালোকৰ লগত সদায় থাকে সেইটো বস্তু। ছাৰ বাইদেউ কিতাপবোৰ ফলি কিতাপ আৰু 2টা আছে। কিহৰ লৈ ৰিলেটেড? আমি কি কৰি ভাল পাওঁ, আমি এনজয় কৰি ভাল পাওঁ এইটো লৈ, হয় নাই? এইটো কৈ দিয়া। আমি টাইম পাছ কৰিবলৈ কি কৰোঁ? খেলা ধূলা নহয়, কি চাওঁ? টিভি চোৱাৰ লগত জড়িত। মোবাইল চাওঁ। ইউটিউবৰ বদলিও আমি কি চাওঁ? ফেচবুক, হোৱাটছআপ, ইনষ্টা। সেইবোৰ কেলেই দিম বাৰু তই? কাৰ্টুন সেই তেনেকুৱাই নহয়, খালি কাৰ্টুন ভিডিঅ' গান নহয়, অলপ যাওঁ বল। চিনেমা ধৰিয়ে দিলে।
আমাৰ বাবা কেনেকৈ গ'লগৈ শুই আছে আমি সদায় কেনি যাওঁ স্কুল হেৰিয়ে দিলে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু ভিডিঅ'টো যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ